আজি এটা নতুন ভিডিও। আজি 5 নম্বৰ দিন সোণালী মুৰ্গীৰ, আৰু ইয়াৰ আগতে এটা ভিডিও দি থৈছিলোঁ 2 নম্বৰ দিনৰ পৰা কি ভিটামিন আৰু এণ্টিবায়'টিক ইউজ কৰিছিলোঁ। সেইটো কাৰণে 3 নম্বৰ 4 নম্বৰ দিন সেইটো একেই কণ্টিনিউ কৰিলোঁ কাৰণে 3 নম্বৰ 4 নম্বৰ দিনৰ ভিডিও নাই দিয়া। 3 নম্বৰ 4 নম্বৰ দিনতো সেই তেনেকৈ ৰাতিপুৱাৰ পৰা ফ্ৰেছ পানী দি দিওঁ আৰু গধূলি হ'লে সেই ভিটামিন আৰু এণ্টিবায়'টিক এহেঁতক দি আছিলোঁ 3 নম্বৰ 4 নম্বৰ দিন। আজি 5 নম্বৰ দিন। 5 নম্বৰ দিনলৈকে আজিলৈকে এটাও কুকুৰা পোৱালি মৰ্টেলিটি হোৱা নাই। 51 আৰু 51টাই আছে। আৰু আজি ৰাতিপুৱাই পেপাৰবোৰ সলনি কৰি দিছোঁ আৰু দানা দি দিছিলোঁ। আজি দিনটোত নৰ্মেল পানী দিম। আজি ইহঁতক কোনো এণ্টিবায়'টিক আৰু ভিটামিন ইউজ নকৰোঁ। আৰু পোৱালিবোৰ পূৰা সুস্থ আছে গোটেইখিনি পোৱালি। আৰু এতিয়া গৰমত দিনটো গৰম, অকণমান ৰ'দ থকাৰ কাৰণে এতিয়া ৰঙা বাল্বটো অফ কৰি দিছোঁ দিনত আৰু নৰ্মেল LED বাল্ব দি দিছোঁ, কাৰণ বেছি গৰম হ'লেও ইহঁতৰ প্ৰব্লেম হ'ব পাৰে। বতৰ গৰম কাৰণে নৰ্মেলি ৰাখিছোঁ। আৰু আজিৰ দিনটোত দানা দি দিছোঁ, ষ্টাৰ্টাৰে চলাই আছোঁ। আৰু আজিৰ দিনটোত নৰ্মেল পানী দিম, কোনো ভিটামিন আৰু এণ্টিবায়'টিক নিদিওঁ, কাৰণ অহাকালি ইহঁতৰ এটা ভেকচিনেশ্যন কৰিব লাগিব, যোনটো প্ৰথম ভেকচিন কৰিম মই। সেইকাৰণে আজি এটা ভিডিঅ' বনাই দিলোঁ কেনেকৈ কি কৰি আছোঁ আৰু কি ভিটামিন আৰু এণ্টিবায়'টিক দিছিলোঁ। আগৰ ভিডিঅ'টোত চালেই গম পাব। এইখিনি পোৱালিখিনি সুস্থ হৈ আছে। ইয়াত মানে পোৱালিবোৰ এতিয়া লাহেকৈ অলপ ডাঙৰ হৈছে, দেউকাৰ পাখিবিলাকত পাখি আহিবলৈ ধৰিছে। আৰু ইয়াত পোৱালিবিলাক কি আছে, হেচাৰীৰ পৰা লোৱা হয়তো, কিছুমান পোৱালি অলপ ডাঙৰ, কিছুমান অলপ সৰু আছে, কাৰণ মিক্স পোৱালি আহিছে। A গ্ৰেড পোৱালি ল'লে মানে এটা চাইজৰ পোৱালি আহে, ভাল চাইজৰ। এইখিনি হয়তো অলপ মানে মিক্স আছিলে, কাৰণ 50টা লৈ পুহিছোঁ জাষ্ট ট্ৰায়েল হিচাপত। আৰু নেক্সট বাৰ পুহিলে হয়তো A গ্ৰেড পোৱালি লৈ পুহিম, যদি চব ঠিকে থাকে। এইখিনি পোৱালি আৰু পানীৰ ড্ৰিংকাৰ 2টা কৰি দিছোঁ। এইটো আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।